আপুনি হয়তো এতিয়া স্কাই ডাইভিং কৰক দেই, হ'লে আপুনি মোলৈ ফোন কৰি দিব দেই, মই বাছ লৈ আহি যাম। হ'ব হ'ব, যাওক, মই ফোন কৰি দিম আমাৰ স্কাই ডাইভিং কাৰী হাই। এতিয়া চবে শুনিছেনে? এটা এটাকে চিৰিত উঠি মেলি ওপৰলে বলক, মই গাইড কৰিম মানে আপোনাহঁতক দেই। হ'ব হ'ব, মজা হ'ব। ঐ চব উঠিলা, মই একেবাৰে লাষ্টত উঠিম। বহুত ডাঙৰ গ্ৰুপ আহিছে আজি, মানে পইচা কমনি হ'ব আৰু আজি মজাকে হে। প্লেন ৰেডি কৰি থওক, আজি এগাল গ্ৰুপ আহিছে, মানে 10টামান আহিছে চাগে, একদম চাৰিয়াদাংকে ৰেডি কৰি থওক। একদম ৰেডি কৰি থৈছে, মাতি দিয়া তিনিজনকে একদম। দাদাহঁত কি হ'ল? চল স্কাই ডাইভিং কৰিবলৈ আহিছে নেকি? প্ৰথমতে আপোনাৰ 3জন যাওক, বুঢ়া মানুহ ফাৰ্ষ্ট যাওক। কিন্তু তাৰ আগত ৰকুৰাটো লিখান লওঁ, ৰকুৰা মানে পইচাটো দি দিয়ক আৰু 3জনৰ 150 টকা হ'ব, 50 টকাকে। এইটো লেবেল মাৰি নাথাক, যাব দে, আঁতৰ আগৰ পৰা। দাদাহঁত আপোনাহঁতে অলপ দেৰি ৰাখিব দেই, এই বুঢ়া মানুহকেইজন আহি লওক, আগতে চখটো পুৰা কৰি দেই। ঠিক আছে, বুঢ়া মানুহ ফাৰ্ষ্ট। আগতে লেডিজ ফাৰ্ষ্ট শুনিছিলো, আজি বুঢ়া মানুহ ফাৰ্ষ্ট শুনিলো। যাব দিয়ক, একো নাই, আমি ৰৈ দিম অলপ দেৰি। দাদাহঁত আহিছানে? সেই বেগটো দেখিছানে? আমি যে আগতে স্কুলত বেগ পিন্ধো তেনেকুৱাই, খালি আগফালে পিন্ধি ল'ব সেইটো বেগটো অকমান। मेरे को नहीं सिखाने का, मैं पहले से जानता हूँ, কিন্তু যাই পোৱা নাই আজিলৈকে স্কাই ডাইভিং। হ'ব পিন্ধি লওঁ। পাইছে বেগটো পিন্ধিবলৈ, আহি যাওক এটা হেলিকপ্টাৰখনৰ ভিতৰত। আপুনি সোমাই যাওক আৰু মই সোমাই যাওঁ হেলিকপ্টাৰখন। এতিয়া যাওঁ আমি উৰাণ খাটালৰ কাৰণে স্কাই ডাইভিং। চবে দিনে দৰ্শক মণ্ডলী চলাই দে একদম ওপৰলে। তেন্তে চলো মাৰি ধন্ন দাদা বহুত ওপৰ আহিলো, ইয়াতকে ওপৰ যাব নোৱাৰি, নহলে এক্সিডেণ্ট হৈ যাব, পুলিচ কেছ হৈ যাব, ইয়াতে জঁপিয়াব লাগিব এতিয়া। হ'ব জঁপিয়াও ৰ। গেন্ধালো আৰু দিদাৰত বল নামিবা হল, মানে জঁপিয়াবলে হল। দামী কনা জঁপিয়াবলে হল নেকি? মোৰ মানে ভয় লাগিছে অকমান। তই এতিয়া ভয় কৰিলে কেনেকা হব? কেলে আহিছিলি নহলে এতিয়া? আমি জঁপিয়াও দে, বাদ দে, তই থাক। এনেকুৱা চান্স আৰু কেতিয়াও নাপাও জীৱনত, আকৌ ভাবি ল। মই হেন মানুহ এটা জঁপিয়াবলে ভয় কৰা নাই, তাই এই হাতী জ্বালা খাস্তিটো হৈ জঁপিয়াবলে ভয় কৰিছে হাই। দিদাত না বুজকচোন চিটুৱেশ্যনটো, মানে মই যদি জঁপিয়াই দিওঁ হাৰ্ট এটেক আহি যায়, যদি মই মৰি থাকিম আকাশতে। বাদ দে, তই প্লেনতে উঠিবি, প্লেনতে নামিবি, জঁপিয়াবলে ভয় কৰ। গৰু আগত টোকাৰি বজোৱা নিচিনা হল তোৰ লগত। বাদ দে, আমি নামো এতিয়া, জঁপিয়াও বল দিদাৰত। হৈছে নে? বেছি দেৰি ওপৰত ৰাখিব নোৱাৰি হেলিকপ্টাৰ, আকৌ ধামকৈ ফুটি গলে মৰি থাকিব। এন্দুৰ ভাই কেন্দুৰ, নামিছো, নুফুটা হেলিকপ্টাৰ। হ'ব জঁপিয়াওক বেগেতে। গেন্ধালা নামিবি নে ক? লাষ্ট বাৰ সুধিছো আকৌ, হেলিকপ্টাৰ আকাশত ফুটি যাবলৈও আছে, তই নামি আহি থাকোতে। বল নামো, জঁপিয়াও। হেলিকপ্টাৰত ফুটি মৰাতকে চোন আকাশত জঁপিয়াই মেলি হাৰ্ট এটেক আহি মৰাই ভাল। জঁপিয়াই দিওঁ তেন্তে ময়ো, বই বেগেতে। হুই না বাদ গেন্ধালা, বল জঁপিয়াও, মেৰে সে ৰখা নেহি যা ৰাহা, গু ওলাই যাব বহি। মই কম 1 2 3, তেতিয়া জঁপিয়াই দিবি দে, 3 কোৱাৰ লগে লগে। দানিকনা না, 3টো ইংলিছত নুফুটিল নে আপোনাৰ? গেন্ধালা বেছি কব নাহিবি আকৌ, যি কৈছো সেইটো শুনিবি, নহলে লাত মাৰি দলিয়াই দিম, পেৰাচুট খুলি মেলি তোৰ।
ধনিকনা ধেমালিহে কৈছো দেই নেপেলাব লাট মাৰি মেলি হেৰি খুলি পেলাইছো দেই মই ধেমালিহে কৰিছো ধনিকনা বেয়া ভয় লাগিছে মোৰ মোৰ ভয় লাগিছে প্ৰথমবাৰ হয় মোৰ সেইকাৰণে ভয় কৰিবলৈ দৰকাৰ নাই মই কম 1 2 3 একেবাৰে পেৰাচুট খুলিবি ভিনি 1 2 3 খুল পেৰাচুট ভিনি ঘপককে খোল খাই গ'লৈ এতিয়াহে মজা লাগিছে হুৰকে তললৈ যামগে এতিয়া মই ধনিকনা তাই থাক ময়ো যাওঁ তললে তই গলে যা মই অলপ ওপৰতে থাকিম ভাল লাগিছে ওপৰত থাকি বাই বাই মই যাওঁ বহুত ওপৰৰ পৰা আহি আছে পেৰাচুটত ঠিকে কৈছা বহুত ওপৰৰ পৰা দলিয়াই দিয়ে নহয় একদম বাতুল গুটিটোৰ নিচিনাকে একদম মজা লাগিব ওপৰত গৈ হেলিকপ্টাৰত হোৱাচোন দুটা মানুহে নামিলে এটা মানুহ কলে গ'ল যাওঁচোন ৰ'ব আপোনাহঁত ইয়াতে ৰৈ থাকক দেই মই সেইকণৰ পৰা আহিছোগে সিহঁতৰ ওচৰৰ পৰা আমাৰ দনিকনাত দা আগত থাকি আহিল নেকি ওপৰতে হাৰ্ট এটেক হৈ মেলি হে নহয় হয় ৰ'ব টেনচন নাহিলে নেকা মই যাওঁ নহয় খবৰ কৰিবলৈ ৰ'ব মজা লাগি গ'ল দেই পেৰাচুটৰ পৰা নামি প্ৰথমবাৰ মজা লাগি গ'ল একদম তেনেহ'লে আপোনাহঁতৰ লগত যে আৰু এটা মানুহ গৈছিলে সেই মানুহটো কেনি গ'ল মাথা ঘূৰাই মেলি ওপৰতো থাকে গ'ল নেকি আকৌ নাই সি বোলে অলপ দেৰি ওপৰতে থাকিব সেইকাৰণে এতিয়ালৈকে পোৱাহিয়ে নাই চোৱাচোন ইমান দেৰি ওপৰত থাকিব নিদো নহয় আমি দেৰি হয় নহয় আমাৰো বহুত পেচেঞ্জাৰ থাকে নহয় ওপৰত নিবলৈ মানে একদম কৰিবা এতিয়া অলপ দেৰি ঘূৰক দিয়ক ওপৰত মানুহ এটা পেৰাচুটত ৰৈ আছে বহুত দেৰি যোৱাচোন লৈ আহাগে তাক খুটি খুটি आकाश में ठंडा बता खाने निजाके किबा सराय सराय दिन লাগিছে सराय मत केनेका আছিল বেছি নকৰিবি আকৌ মই উৰি আছো উৰি থাকে বাদ দে নহ'লে খাই পেলাম তেলত ভাজি বাৰু এই মানুহজনটো আহি পাই যাব হ'ল মানুহ কেইজনকো নি লওঁ ৰ'ব আপোনাহঁতে চাই থাকক দেই মানুহজন পাবহি আৰু হ'ব আমি চাই আছো আপুনি যাওক এইবাৰে 6 টকা লৈ যাওঁ নেকি 3টা নিয়া থকা দেৰিও হ'ব 3 টকা নিও দে দাদাহঁত সেই মাইকী মানুহে আৰু ল'ৰা দুটাকো মাতি দিয়ক একেবাৰতে লৈ যাওঁ ৰ'ব মাতি দিছো বেগেতে হা দাদাহঁত আপোনাৰ 3জন সোমাই যাওক প্লেনত তাৰপিছত সেই 3জন মানুহক সোমিয়াব পাৰিম সোমাইছো ৰ'ব আপোনাহঁতক পুৰা বেগ চেগ পিন্ধাই পঠিয়াইছে প্ৰথম ড্ৰাইভাৰে আৰু এতিয়া আহক বেগেতে দেৰি নকৰিব গধূলি হ'ব এতিয়া গৈছো ৰ'ব ৱেট ফৰ আৱাৰ মানে টিম বেগেতে সোমা গধূলি হ'ব এতিয়া তো দেৰি নকৰি আমি আগবাঢ়ো ওপৰৰ ফালে টপ গিয়াৰ লগাই তেন্তে দৰ্শক মণ্ডলী সময় আহি পৰিল জপিয়াই দিয়ক আৰু পেৰাচুট খুলি দিয়ক তেন্তে গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলত নতুন আহিছে আৰু চাইডৰ ঘণ্টি বেলটো দবাই দিব ধন্যবাদ এণ্ড বাই বাই আমি জপিয়াওঁগে এতিয়া বাই বাই